42 নম্বৰ কুৱেশ্যনটো চোৱা 20.0925 সংখ্যাটো আটাইতকৈ সৰল ভগ্নাংশটো কি হ'ব এতিয়া চোৱা 20.0925 এই সংখ্যাটোৰ আমি জানো তলত এটা কি আছে 1 আছে এই সংখ্যাটোৰ আমি কি কৰিব পাৰো এই দশমিকটো নাইকিয়া কৰিব পাৰো দশমিকটো নাইকিয়া কৰিলে কি হ'ব 00925 ইয়াক আমি কি লিখিব পাৰো 1 ইয়াৰ পৰা কেই ঘৰ পিছুৱাইছে দশমিক চোৱা 1 2 3 4 তো 4টা শূন্য লিখিব পাৰো 1 2 3 4 এতিয়া চোৱা ইয়াৰ একক ঘৰত কি আছে শূন্য আছে ইয়াৰ একক ঘৰত কি আছে 5 আছে এই দুটা কি হৰে 5 ৰে ভাগ যাব হয়নে যদি 5 ৰে এটো কাটো তেনে হলে কি হ'ব 5 2 গুণ 10 3টা শূন্য আৰু ইয়াক যদি 5 ৰে কাটো 5 4 গুণ 20 শূন্য 5 1 গুণ 5 বাকি ৰৈছে ইয়াত কিমান থাকিব 4 থাকিব 42 5 8 গুণ 40 2 বাকি ৰৈছে 5 5 গুণ কিমান 25 আকৌ ইয়াক 5 ৰে আমি ভাগ কৰিব পাৰো 5 ৰে ভাগ কৰিলে 5 4 গুণ কিমান 20 হ'ব দুটা শূন্য আৰু ইয়াক যদি আমি 5 ৰে ভাগ কৰো কিমান হ'ব 5 8 গুণ কিমান হ'ব 40 আৰু একত বাৰ না যায় তো শূন্য হ'ব তো 18 নত কেবাৰ যাব 3 বাৰ যাব 15 বাকি ৰৈছে 3 3 5 ৰ আগত আহিলে 35 7 5 গুণ 35 তো ইয়াৰ আনসাৰ কি হ'ব 8037 ডিভাইডেড বাই 400 গড় নম্বৰ ইজ দা ৰাইট আনসাৰ